পকা পকা আম আজি পেট ভৰাই খাম। আৰু এতিয়া এক পিচ টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ। তো ৰাস্তাত যদি কেনেবাকৈ বেয়া হৈ যায় বৰ দিগদাৰ হ'ব মোৰ। গুড মৰ্ণিং জনালোঁ সকলোকে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো শুই উঠোতে অলপ দেৰি হ'ল আৰু মায়ে সোনকালে শুই উঠিছিলে, সেইকাৰণে ফুলৰ টাবখিনি বাহিৰত উলিয়াই দিছিলে। ৰাতিপুৱা বৰষুণ দি আছিলে, সেইকাৰণে ফুলৰ টাবখিনি বাহিৰত উলিয়াই দিলে। এইফালেও থৈ দিছোঁ অলপ। তো এইখিনি এতিয়া কৈছে মোক ভৰাই দে ভিতৰত। তো এতিয়া মই ভাবিছোঁ ভৰাই লওঁ, এটা এটাকৈ লৈ যাওঁ ভিতৰলৈ। বহুত গধুৰ, বহুত গধুৰ। আৰু গোটেইখিনি ফুলৰ টাব থোৱা হৈ গ'ল। এইফালে চব ধুনীয়াকৈ থৈ দিলোঁ। এইফালে এইখিনি ধুনীয়াকৈ সজাই দিলোঁ। আৰু এই ফুলৰ ষ্টেণ্ডটো কেনেকুৱা লাগিছে জনাব। এইটো মই বনাইছিলোঁ, নিজৰ হাতেৰে বনোৱা। অলপ পেলনীয়া কাঠ আছিলে, তো এইখিনিয়ে মই এই ফুলৰ টাবটো ষ্টেণ্ডটো বনালোঁ। তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন। খোৱাটো ভাল নহ'ল, সেইকাৰণে চকুখিনি ফুলি আছে। আৰু ভাবিলোঁ ৰাতিপুৱা আপোনালোকক দেখাওঁ এটা বস্তু। আজি খাওঁ ৰাতিপুৱাই ইফালে আমৰ জুতি লৈ লওঁ বুলি ভাবিছোঁ। আম এটা লৈ ল'লোঁ, এতিয়া কাটি মেলি খাম। ফাইনেলি আম কাটি ৰেডি হৈ গ'ল। এইফালে পকা পকা আম আজি পেট ভৰাই খাম। আৰু এতিয়া এক পিচ টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ। মিঠা, খুব ধুনীয়া। ৰাতিপুৱা ফল মূলৰ সোৱাদ ল'লে দেহা ভাল থাকে বুলি কয়, তাকে চেষ্টা কৰি চাইছোঁ আৰু। এফালে গৈছিলোঁ মই দাইহঁতৰ ঘৰলৈ, দাইহঁতৰ পৰা কঁঠাল আনিলোঁ হয়, কিন্তু মানুহটো গোটেই বৰষুণত তিতি গ'লোঁ। বহুত জোৰকৈ ভোক লাগিছিলে আৰু তাৰপিছত মায়ে ভাতটো বাঢ়ি দিলে। খোৱাৰ পিছতে তাৰপিছত ৰেডি হৈ গ'ল। এইফালে আছে আমাৰ ভাত, নেমু, কঁঠাল গুটি, আলু পিটিকা, আৰু এইফালে মাছ আছে, আৰু এইফালে ভোট জলকীয়া আচাৰ লৈ লৈছোঁ। তো ভাতটো খাই লওঁ। কি ধাৰাসাৰ বৰষুণ, আৰু এতিয়া দেখিছোঁ একেবাৰে ফাটাফাটি ৰ'দ, একদম মুকলি কৰি পেলালে বতৰ। আৰু সেইকাৰণে মই এতিয়া যাবলৈ ওলাইছোঁ ডুমডুমালৈ বুলি। ডুমডুমাৰ পৰা মই বাইকত গৈ আহোঁ যাম বুলি কৈছোঁ, কিন্তু ৰাস্তাত যদি কেনেবাকৈ বেয়া হৈ যায় বৰ দিগদাৰ হ'ব মোৰ। ঠেলিবলগীয়া অৱস্থা হ'ব পাৰে। তো এনেই মনত ভয় এটা লাগি আছে, কিন্তু তথাপিও যাবলৈ ওলাইছোঁ। আৰু এইখনেই মোৰ সঁচাকৈ একমাত্ৰ সাৰথি। এইখনৰ ওপৰতে নিৰ্ভৰ কৰি মই ইফালে সিফালে অহা যোৱা কৰি আছোঁ। আৰু সঁচাকৈয়ে ঘৰত গৈ অহা কথাষাৰে ফলিয়ালে। মোৰ বাইকখন ডুমডুমা পাওঁতেই একদম বেয়া হৈ গ'ল, ব্লক পিষ্টন গ'ল। আৰু এইখন প্ৰিন্স মটৰ্ছত মই বনাই আছোঁ, ৰিপেয়াৰিং কৰি আছোঁ। বহুত গৰম পৰিছে আজি। সঁচাকৈ দিনটো এনেকুৱা আজি কষ্ট পাৰ কৰিলোঁ নহয়। আৰু দিনত কোৱা কথাষাৰ একেবাৰে মুখে মুখে লাগি গ'ল। বাইকখন বেয়াই হৈ থাকিলে, মোৰ ব্লক পিষ্টন গ'ল। তো গোটেই বাইকখন বনাওঁতে মোৰ আজিৰ দিনটো তাতে পাৰ হৈ গ'ল। আৰু এতিয়া আহি জাষ্ট ঘৰ সোমাইছোঁহি, আৰু বহুত ভাগৰ লাগিছে। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। বাই বাই সকলোকে।